প্ৰভু যীশুৰ নামত সকলোকে জয় মচি। এই সৰু ভিডিঅ'টিত মই আপোনালোকক কিছু কথা ক'বলৈ বিচাৰিছোঁ। যিসকল মোৰ খ্ৰীষ্টীয় ভাই ভনীসকল আছে সিহঁতক মই এই কথাষাৰ ক'ব বিচাৰিছোঁ। আপোনালোকে শুনিব পায় আৰু শুনি পাই মানে মুঠতে মই ক'বলৈ গৈছোঁ যে মানুহৰ মুখৰ পৰা বহু ধৰণৰ লেতেৰা মাত, বেয়া মাত অনবৰতে শুনিব পোৱা যায়। আপোনালোকে যদি বিশ্বাস নাই কৰা তেনেহ'লে আপোনালোকে মন কৰি চাবচোন, কিমান মানুহ বেয়া মাত, বেয়া লেতেৰা মাত মাতে। যিকোনো কথা কওঁতে মুখৰ পৰা এটা বেয়া মাত মাতিব, যিকোনো কথা কওঁতে মুখৰ পৰা এটা বেয়া মাত মাতিব। ঘৰত হওক, ৰাস্তাত হওক, অনবৰত বেয়া মাতেৰে কথা বতৰা পাতে আৰু আপোনালোকে শুনিব পায়েই থাকে। কিন্তু বাইবেলৰ ঈশ্বৰে কয় যে তোমাৰ মুখৰ পৰা বেয়া মাত ওলাব নেলাগে, কোনো ধৰণৰ বেয়া মাত, বেয়া কথা ক'বলৈ নেলাগে। ঈশ্বৰে আমাক কয়, বাইকত লিখা আছে ইফিচিয় পত্ৰ 4 অধ্যায় 29 পদত লিখা আছে আৰু পঢ়িলে আমি গম পাম যে তাত কৈছে যে আমাৰ মুখৰ পৰা কোনো ধৰণৰ বেয়া মাত ওলাব নেলাগে। কিন্তু আপুনি এবাৰ চাবচোন, গাঁৱতে হওক, নাইবা ৰাস্তাতে হওক, নহ'লে টাউনতে হওক, য'তে হওক, মানুহে ৰখি কথা বতৰা পতাত বহুখিনি বেয়া মাতেৰে কথা পাতে। আৰু যেতিয়া কাৰোবাৰ লগত কিবা এটা দন কাজিয়া হৈ গ'ল, তাত আৰু ক'বই নালাগে, তাত বহু ধৰণৰ লেতেৰা কথা মুখৰ পৰা মাতে। সেইসকলক বা আমাক চবকে কৈছে যে আমাৰ মুখৰ পৰা বেয়া মাত কেতিয়াও ওলাব নালাগে। আমি বেয়া কথা মুখৰ পৰা কেতিয়াও ক'ব নালাগে। আৰু বেয়া কথা কেৱল মুখৰ পৰা গালি পৰাটোৱেই বেয়া কথা নহয়, বহু ধৰণৰ অশ্লীল কথা আৰু বেলেগ বিভিন্ন ধৰণৰ যি অযোগ্য, যিবোৰ আমাক ক'ব নালাগে, সেই ধৰণৰ কথা পতা সকলো কথাকেই ঈশ্বৰে কৈছে যে তোমাৰ মুখৰ পৰা যে বেয়া মাত ওলাব নালাগে, বেয়া কথা ক'ব নালাগে। কাৰণ কি, আমাৰ এই জিভাতেই মৃত্যু আছে আৰু জীৱনো আছে। গতিকে আমাক সাৱধানেৰে কথা ক'ব লাগে আৰু মুখৰ পৰা বেয়া মাত কেতিয়াও ওলাব নালাগে। কেতিয়াবা খং কৰিলে মুখৰ পৰা একটাও বেয়া কথা ক'ব নালাগে। কাৰণ আমাৰ জিভা আমাক কি কৰিব দিছে? আমাক ঈশ্বৰৰ স্তুতি কৰিব দিছে, ঈশ্বৰক প্ৰাৰ্থনা কৰিব দিছে। আমাক বেয়া মাত মাতিবলৈ দিয়া নাই, আমাক লেতেৰা কথা ক'বলৈ দিয়া নাই। গতিকে এই সৰু ভিডিঅ'টিত মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকল এনেধৰণৰ বেয়া মাত মাতে, মই এওঁলোকক ক'ব বিচাৰিছোঁ, যি বিশ্বাসী আছে এওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে কেতিয়াও মুখৰ পৰা বেয়া মাত নামাতিব। আৰু বহু মোৰ খ্ৰীষ্ট ভাই ভনীসকলে এনেকুৱা কথা নেপাতে, কিন্তু কিছুমানে পাতে, মই শুনিছোঁ, সেইকাৰণে মই কৈছোঁ। গতিকে মই আকৌ অনুৰোধ কৰিছোঁ যে যিসকল এনেকুৱা লেতেৰা কথা মুখৰ পৰা মাত মাতে, এই জিভাটোৱে আমাক মৃত্যুৰ মুখলৈ লৈ যাব। গতিকে আমি মৰিব বিচৰা নাই, আমি প্ৰভু যীশুৰ ওচৰত কিয় আহিছোঁ? আমি জীৱন পাম আৰু এই জীৱন অনন্ত জীৱন, যি আমাক সৰগত পোৱা যাব। সেইকাৰণে সেই অনন্ত জীৱনৰ যিটো আমাক পুৰস্কাৰ আছে, সেই পুৰস্কাৰটো আমি যাতে বঞ্চিত হৈ নাযাওঁ, সেইকাৰণে মুখৰ পৰা কেতিয়াও বেয়া মাত নেমাতিব, বেয়া কথা নক'ব আৰু মুখৰ পৰা কাকো ঠাট্টা নিন্দাও নকৰিব। ধন্যবাদ। জয় মচি।